আজি আমি পঞ্চম শ্ৰেণীৰ প্ৰথমটো পাঠ জীৱৰ বৈশিষ্ট্য পাঠটো ছবিসহ আলোচনা কৰিব ওলাইছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাবা। প্ৰথম আমি আলোচনা কৰিম জীৱ আৰু জড়ৰ পদাৰ্থৰ পাৰ্থক্যৰ বিষয়ে। তোমালোকে ইয়াত দেখিছা জীৱ আৰু জড়ৰ পদাৰ্থসমূহ। দেখি কি বুজিছা বাৰু? যে জীৱ সেইবোৰ যিবোৰে চলা ফিৰা কৰিব পাৰে, উশাহ নিশাহ লয়, সময়ৰ লগে লগে বৃদ্ধি আৰু বিকাশ হয়। আনহাতে জড় পদাৰ্থ কোনবোৰ? যিবোৰ নিৰ্জীৱ, যিবোৰে এঠাইৰ পৰা আন ঠাইলৈ নিজে নিজে চলা ফিৰা কৰিব নোৱাৰে, সময়ৰ লগে লগে বৃদ্ধি আৰু বিকাশ নহয়। জীৱসমূহ হৈছে আমি মানুহবোৰ, ইয়াত থকা গছ-গছনি, উদ্ভিদ, মেকুৰী, জড় পদাৰ্থবোৰ টেবুল, শিলগুটি ইত্যাদি। এতিয়া আমি জীৱৰ বৈশিষ্ট্যসমূহৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰথমটো জীৱৰ বৈশিষ্ট্য হৈছে জীৱই চলাচল কৰিব পাৰে। পৃথিৱীত থকা সকলোবোৰ জীৱই, সেয়া লাগিলে অণুজীৱই হওক বা আমি খালী চকুৰে দেখা ডাঙৰ ডাঙৰ জীৱই হওক, সকলোবোৰে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। এতিয়া মনলৈ প্ৰশ্ন আহিব পাৰে, জীৱ-জন্তু আদি আৰু মানুহবোৰ সকলোবোৰ আমি চলাচল কৰিব পাৰোঁ, কিন্তু উদ্ভিদকোতো আমি জীৱ হিচাপে লৈছোঁ। সেইবোৰতো সদায় একে ঠাইতে থাকে, সেইবোৰেনো কেনেকৈ চলাচল কৰে? আচলতে উদ্ভিদবোৰেও চলাচল কৰে, জানানে? এই যে গছ এজোপা চাওঁ, সেয়া সৰু পুলিৰ পৰা ডাঙৰ বৃক্ষ ৰূপ লয়, ঠাল ঠেঙুলিবোৰ বাঢ়ি যায় আৰু গছৰ শিপাও বাঢ়ি গৈ থাকে। এঠাইৰ পৰা আন ঠাইলৈ শিপাবোৰ বাঢ়ি গৈ থাকে ন? গতিকে এইবিলাকৰ পৰা আমি কি ক'ব পাৰোঁ? যে উদ্ভিদেও চলাচল কৰে। এতিয়া পৃথিৱীৰ আটাইতকৈ ওখ গছ ইউকেলিপ্টাছ, এই গছজোপা মই ইয়াত লগাই দিছোঁ এই ভিডিঅ'টোত। এইজোপা গছ হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওখ গছ। এইজোপাও কি কৰিছে? সময়ৰ লগালগ চলাচল কৰিছে। জীৱৰ দ্বিতীয়টো বৈশিষ্ট্যলৈ, সকলো জীৱই উশাহ নিশাহ লয়। আমি মানুহবোৰে নাকৰ সহায়ত উশাহত অক্সিজেন গেছ লওঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। ঠিক তেনেকৈ মাছবিলাকে কিহৰ সহায়ত উশাহ নিশাহ লয়? ফুলৰ সহায়ত। মাছৰ ফুল থাকে যে, তাৰ সহায়ত উশাহ নিশাহ লয়। আৰু গছবিলাকেও পাতৰ সহায়ত উশাহ নিশাহ লয়। এতিয়ানো পাতৰ সহায়ত কেনেকৈ উশাহ নিশাহ লয়? সেয়াও এটা মনলৈ প্ৰশ্ন আহিব পাৰে। তোমালোকে যদি পাত এখন শুকুৱাই সেই পাতৰ ওপৰৰ শুকোৱা অংশটো এৰুৱাই দিয়া, তেতিয়া তোমালোকে দেখিবা বগা পাতল এটুকুৰা অংশ। তাত আমাৰ সৰু সৰু ফুটা থাকে। সেই ফুটাবোৰৰ মাজেদি উদ্ভিদজোপাই বাহিৰৰ গেছসমূহ লয়। বাহিৰত থকা কাৰ্বন ডাই অক্সাইড গেছসমূহ উদ্ভিদজোপাই শোষণ কৰি লয়, উশাহত লয় আৰু আমাক অক্সিজেন গেছ এৰি দিয়ে, যাৰ ফলত আমি পৃথিৱীত বৰ্তি থাকিবলৈ সুবিধা হয়। সেইকাৰণে আমি কি কৰিব লাগে? সদায় গছ ৰুব লাগে, হয়নে নহয়? এতিয়া আহিছোঁ আমি জীৱৰ তৃতীয়টো বৈশিষ্ট্যলৈ। সেয়া হৈছে জীৱই খাদ্যৰ পৰা শক্তি পায়। আমি সকলোৱে আহাৰ গ্ৰহণ কৰোঁ আৰু সেই খাদ্যসমূহ আমাৰ দেহক শক্তি প্ৰদান কৰে আৰু আমি কাম কৰিবলৈ শক্তি পাওঁ। আমি খাদ্যৰ পৰা শক্তি পাওঁ যদিও সকলোবোৰ খাদ্য আমাৰ বাবে উপকাৰী নহয়। কিছুমান খাদ্যই আমাক অপকাৰো কৰে। যেনেকৈ তোমালোকে খাই ভাল পোৱা চিপছ, চকলেট, মৰ্টন, মেগী আৰু বহুতো কিবা কিবি আছে। সেইবোৰে কি কৰে? আমাৰ আমাৰ মুখৰ তৃপ্তি লাগে, কিন্তু ই আমাৰ শৰীৰৰ বাবে উপকাৰী নহয়। আমি সদায় সুষম আহাৰহে খাব লাগে। সুষম আহাৰৰ বিষয়ে তোমালোকে ৪ৰ্থ শ্ৰেণীত পাই আহিছা। এতিয়া ইয়াত আলোচনা আৰু নকৰোঁ। উদ্ভিদবিলাকেও সূৰ্যৰ পোহৰ, পানীৰ সহায়ত নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰে, যাক আমি সালোক সংশ্লেষণ বুলি কওঁ। এতিয়া আহিছোঁ আমি জীৱৰ চতুৰ্থটো বিকাশ হয়। এয়া হৈছে শৰীৰৰ সময়ৰ লগে লগে বিকাশ হয়।
বা আমি এটি শিশু যদি নৱজাতকৰ লাহে লাহে ডাঙৰ হ'ব ধৰে, শিশু এটা যদি ধৰে কথা ক'বলৈ ধৰে, লাহে লাহে ডাঙৰ হ'ব ধৰে, তেনেকৈ গৈ কথা ক'বলৈ ধৰে, সময়ত প্ৰাপ্তবয়স্ক হ'ব, যাক আমি ডেকা কাল বুলি কওঁ, আৰু তাৰপিছত বৃদ্ধ অৱস্থা পাব। তাৰপিছত ঠিক তেনেকৈ উদ্ভিদৰ ক্ষেত্ৰতো ঠিক তেনেকৈ উদ্ভিদৰ ক্ষেত্ৰতো আমি কি দেখোঁ, আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, ডাঙৰ গছবোৰৰ আমাৰ মনত প্ৰশ্ন আহিব পাৰে, আচলতে কিছুমান ডাঙৰ বৃক্ষবোৰ যথেষ্ট নহয় বেছি হয়। আচলতে ইয়াৰ বৈশিষ্ট্য হৈছে জীৱৰ প্ৰজনন ক্ষমতা আছে, সেয়া হৈছে জীৱৰ প্ৰজনন ক্ষমতা আছে। এটা প্ৰজনন মানে কি? প্ৰজনন মানে হৈছে এটা জীৱৰ পৰা জীৱৰে প্ৰজনন ক্ষমতা হোৱা, যেনেকে আমাৰ সকলো জীৱৰে প্ৰজনন ক্ষমতা আছে। গাই এজনীৰ মেকুৰী এজনীৰ পৰা আমাৰ ঠিক তেনেকৈ মেকুৰী পোৱালি এটা হয়, গাই এজনীৰ পৰা আকৌ নতুন গৰু পোৱালি এটা হয়, ঠিক তেনেকৈ এজোপা হয়। উদ্ভিদৰ ক্ষেত্ৰতো প্ৰজনন ক্ষমতা আছে। পিছতো বৈশিষ্ট্য লৈ যে জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। ইয়াত উদ্দীপকৰ ঠাইত উত্তেজনা হৈ আছে, তোমালোকে শুধৰাই ল'বা দেই। আমাৰ গাত গৰম বা ঠাণ্ডা বস্তু এটা লগাই দিলে আমি সেয়া অনুভৱ কৰিব পাৰোঁ, আমি তাৰ সলনি আমি তাৰ প্ৰতি ৰিয়েক্ট কৰোঁ, আৰু সেই ঠাইৰ পৰা আমি বা সেই অংশটোৰ পৰা আমাৰ নিজৰ গাটো আঁতৰাই আনো, বা তোমাক কোনোবাই যদি স্পৰ্শ কৰে সেয়া তোমালোকে গম পোৱা ন, তাৰ মানে কি হয়, তোমালোকে উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা। ঠিক তেনেকৈ উদ্ভিদেও কি কৰে, উদ্ভিদেও উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। ইয়াৰ যদি ভাল উদাহৰণ দিবলৈ যাওঁ, লাজুকীলতাৰ বিষয়ে ক'ব পাৰোঁ। সেই লাজুকীলতা সেই যে পাতখন চুই দিয়াৰ লগে লগে কি হৈ যায়, মৰহি যায়নে নাযায়? সেয়া হৈছে কি এক উদ্দীপকৰ উদাহৰণ। উদ্ভিদেও যে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। আমি জীৱ আৰু উদ্ভিদ দুয়োটাই উদ্দীপকৰ প্ৰতি সঁহাৰি জনাওঁ। ইয়াৰ পাছৰটো আহিছোঁ বা একেবাৰে শেষৰটোলৈ আহিছোঁ বৈশিষ্ট্যলৈ, জীৱৰ মৃত্যু হয়। প্ৰত্যেক জীৱৰে এটা নিৰ্দিষ্ট আয়ুস থাকে, সেই জীৱন পৰিক্ৰমাত জীৱই কৰিবলগীয়া সকলোবোৰ কাম কৰে আৰু লাহে লাহে বৃদ্ধ অৱস্থা পায় আৰু জীৱৰ মৃত্যু হয়। এতিয়া আহিছোঁ আমি জড় পদাৰ্থলৈ। জড় পদাৰ্থসমূহ যেনে ইয়াত দেখিছা টেবুল, মেজ, লেপটপ, কিতাপ, হয় নাই? সেইবিলাক কি হয়, সেইবিলাকে আমাৰ জীৱৰ যিবিলাক বৈশিষ্ট্য হয়, সেই বৈশিষ্ট্যসমূহ ইয়াত নাথাকে। ইহঁতি নিজেই চলা ফিৰা কৰিব নোৱাৰে, ইহঁতৰ শ্বাস প্ৰশ্বাস নাই, প্ৰজনন ক্ষমতা নাই, সেইকাৰণে আমি ইহঁতক কি বুলি কওঁ, জড় পদাৰ্থ বুলি কওঁ। এতিয়া মই যদি কওঁ টেবুল এখনক আমি কি ক'ব নোৱাৰোঁ, তই যা এঠাইৰ পৰা আন ঠাইলৈ তুমি যদি কোৱা নহয় যোৱা বুলি, টেবুলখন সেয়া নাযায়। তাক আমি মানুহবিলাকে আমাৰ সুবিধাৰ্থেহে বনাইছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালা। কেনে লাগিলে জনাবা। চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা। থেংক ইউ।